তেন্তে দেৰি নকৰি আমি ক্লাছ 2 আৰম্ভ কৰিছোঁ। সংবিধান বুলি কওঁতে আমি সংবিধানৰ ডেফিনেশ্যনটো প্ৰথমতে জানিব লাগিব যে দেশ এখন বা ৰাষ্ট্ৰ এখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যিখিনি নীতি নিয়ম দৰকাৰ হয়, প্ৰয়োজনীয় নীতি নিয়ম, তাকে আমি চিম্পল ভাষাত সংবিধান বুলি ক'ব পাৰোঁ। সংবিধান এখন তৈয়াৰ কৰিবৰ কাৰণে আমাৰ এখন সংবিধান সভাৰ প্ৰয়োজন হৈছিলে। সংবিধান সভাৰ যিটো ধাৰণা, সেই ধাৰণাটো পোনপ্ৰথমে হেনৰি মেনে আগবঢ়াইছিল আৰু সৰ্বপ্ৰথম ইয়াৰ ব্যৱহাৰ হৈছিলে আমেৰিকা আৰু ফ্ৰান্সত। ভাৰতত সংবিধান সভাৰ দাবী ডিমাণ্ড অফ কনষ্টিটিউয়েণ্ট এছেম্বলি। তো ভাৰতত এখন সংবিধান সভাৰ যে প্ৰয়োজন আছিলে তাৰ দাবী উত্থাপন কৰিছিলে বাল গংগাধৰ তিলকে 1895 চনত স্বৰাজ বিলৰ পৰা বা স্বৰাজ বিল হিচাপে। 1922 চনত আকৌ মহাত্মা গান্ধীয়ে দাবী উত্থাপন কৰিছিল আৰু 1924 চনত স্বৰাজ পাৰ্টীয়ে দাবী উত্থাপন কৰিছিল। লগতে 1934 চনত প্ৰথম আনুষ্ঠানিক দাবী কৰিছিলে আমাৰ M.N. ৰয়ে। সংবিধান সভাৰ প্ৰথম যি আনুষ্ঠানিক দাবী আছিলে 1934 চনত কৰিছিলে সেয়া M.N. ৰয়ে। ফৰ্মেল ডিমাণ্ড হয় সেইটো। আৰু তাৰ পাছত 1935 আছিলে INC অৰ্থাৎ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে বা ভাৰতীয় জাতীয় কংগ্ৰেছে সংবিধান সভাৰ দাবী উত্থাপন কৰিছিল। তাৰপিছত হ'ল সংবিধান সভাৰ নিৰ্মাণ, মেকিং অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি। তো ব্ৰিটেইনত যেতিয়া নিৰ্বাচন হৈ আছিলে, ব্ৰিটেইনত 1945 চনত নিৰ্বাচন হৈছিলে আৰু তাত কি হৈছিলে, ব্ৰিটেইনত শ্ৰমিক দল জয়ী হৈছিলে আৰু সেইকাৰণে তাৰ PM অৰ্থাৎ প্ৰধানমন্ত্ৰী ক্লিমেণ্ট এটলীয়ে কি কৰিছিলে 1946 চনৰ 14 মাৰ্চত ভাৰতীয় স্বাধীনতা অধিকাৰটো ঘোষণা কৰিছিল আৰু তাৰপিছত কেবিনেট মিছনক পঠিওৱা হৈছিল। 1946 চনৰ 24 মাৰ্চত ক্লিমেণ্ট এটলীৰ নিৰ্দেশত 3জনীয়া সদস্যৰে এখন কমিটি বা কেবিনেট মিছন এখন কি হৈছিলে ভাৰতবৰ্ষলৈ পঠাইছিল আৰু 1946 চনৰ 24 মাৰ্চত কেবিনেট মিছন ভাৰতত আহি পাইছিল, ভাৰতৰ দিল্লীত পাইছিল আৰু ইয়াৰ অধ্যক্ষ আছিলে পেট্ৰিক লৰেন্স আৰু তেওঁক ভাৰত সচিব বুলি কোৱা হয়, চেয়াৰমেন আছিলে। অন্য সদস্য আহিছিলে 2জন, A.V. আলেকজেণ্ডাৰ আৰু ছেকেণ্ডজন আছিলে ষ্টেফৰ্ড ক্ৰিপ্ছ। তাৰপিছতে তেতিয়া ভাইচৰয় আছিলে ৱেভেলি আৰু ইয়াৰ উদ্দেশ্য লৈ কেবিনেট মিছন ভাৰতলৈ আহিছিল। ইয়াৰ প্ৰথম উদ্দেশ্যটো আছিল সাংবিধানিক সভা এখন নিৰ্মাণ কৰা, ফৰ্মেশ্যন অফ কনষ্টিটিউয়েণ্ট এছেম্বলি। ছেকেণ্ডটো আছিলে অন্তৰ্বৰ্তীকালীন চৰকাৰ গঠন কৰা, ফৰ্মেশ্যন অফ ইণ্টাৰিম গভৰ্ণমেণ্ট। ভাৰতীয় সংবিধানৰ হিষ্ট্ৰীটো অকণমান চাই লওক আপোনালোকে। ব্ৰিটিছ চৰকাৰে 1946 চনৰ মাৰ্চ মাহত অৰ্থাৎ 24 মাৰ্চত কেবিনেট মিছনক ভাৰতলৈ পঠিয়াইছিল। তাৰপিছত কেবিনেট মিছনে কি কৰিলে, ইংলেণ্ডৰ 3জন কেবিনেট মন্ত্ৰীক লৈ এটা দল হিচাপে ভাৰতলৈ আহিছিল আৰু কেবিনেট মিছনৰ তৎপৰতাত ভাৰতত সংবিধান সভাখন গঠন হৈছিলে। আৰু সংবিধান সভাৰ প্ৰথমখন বৈঠক হৈছিলে এতিয়া 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে নিউ দিল্লীত, কনষ্টিটিউশ্যনেল হল অফ নিউ দিল্লী। সংবিধানখন যেতিয়া নিৰ্মাণ কৰিবলগীয়া হ'ল, সেই সংবিধান নিৰ্মাণ কৰিবৰ কাৰণে আমাৰ সংবিধান সভাৰ এখন বৈঠক কৰিছিলে আৰু সেই প্ৰথমখন বৈঠক আছিলে 1946 চনৰ 9 ডিচেম্বৰত হৈছিলে। 9 ডিচেম্বৰত হৈছিলে ক'ত, নিউ দিল্লীত হৈছিলে আৰু ইয়াৰ অধ্যক্ষ বা সভাপতিত্ব আছিলে সচিদানন্দ সিনহা আৰু ইয়াৰ মুঠ সদস্য আছিলে 211জন আৰু সচিদানন্দ সিনহা তেতিয়া অস্থায়ী সভাপতি আছিলে। সংবিধান সভাৰ অস্থায়ী সভাপতি সচিদানন্দ সিনহা। ছেকেণ্ডখন মিটিং হ'ল 1946 চনৰ 11 ডিচেম্বৰ তাৰিখে। এখন কাৰ অধ্যক্ষতাত হৈছিলে বা সভাপতিত্ব কৰিছিলে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদে আৰু তেখেত আছিলে স্থায়ী সভাপতি। সংবিধান সভাৰ স্থায়ী সভাপতি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আৰু তাৰ উপসভাপতি আছিলে S.C. মুখাৰ্জী আৰু V.T. কৃষ্ণমাচাৰী। সাংবিধানিক পৰামৰ্শদাতা এজন আছিলে কনষ্টিটিউশ্যনেল এডভাইজৰ B.N. ৰাও। নেহেৰুৱে কি কৰিছিলে, সেই সময়ত আগষ্ট প্ৰস্তাৱ উত্থাপন কৰিছিলে আৰু সেইটোৱে আছিলে তৃতীয় বৈঠক 1946 চনৰ 13 ডিচেম্বৰত। এই বৈঠকত জৱাহৰলাল নেহেৰুৱে এটা কি কৰিছিলে, প্ৰস্তাৱ আগবঢ়াইছিলে। এই প্ৰস্তাৱত এটা বুলি নহয়, তাত কেইবাটাও প্ৰস্তাৱ দিয়া হৈছিলে। অবজেক্টিভ ৰিজলিউশ্যন বুলি যাক কোৱা হয়, কিছুমান দাবী উত্থাপন কৰিছিলে তাত। সেই প্ৰস্তাৱটোত জৱাহৰলাল নেহেৰুৱে সংবিধান সভাত উত্থাপন কৰিছিল
আৰু সংবিধান সভাই ইয়াক কেতিয়া গ্ৰহণ কৰিছিলে 1947 চনৰ 22 জানুৱাৰী তাৰিখে ইয়াক গ্ৰহণ কৰিছিলে। আৰু এই যিটো উদ্দিষ্ট প্ৰস্তাৱ বা নেহেৰু আগষ্ট প্ৰস্তাৱ বুলি কোৱা হয়, এই আগষ্ট প্ৰস্তাৱ হৈছে কিছুমান কি আছিলে নীতি বা কিছুমান আগষ্ট প্ৰস্তাৱত কি আছে বুলি যদি সোধে, তো তাত আমাৰ কি আছে, যিখিনি প্ৰিএম্বুলত অৰ্থাৎ আমাৰ প্ৰস্তাৱনাত যিখিনি উৎস আছে, প্ৰস্তাৱনাত যিখিনি বস্তু লৈ পেলাই গঠন হৈছে, যিহেতু আমি প্ৰস্তাৱনা ষ্টাৰ্ট কৰিছোঁ কেনেকৈ, আমি ভাৰতীয় জনসাধাৰণে তো এনেকৈ ষ্টাৰ্ট কৰিছোঁ। আৰু ইয়াত কিছুমান ওপৰত দিয়া আছে সমতা, স্বাধীনতা, ভাতৃত্ববোধ, এই গোটেই বস্তুখিনি যাতে থাকিব লাগিব সংবিধানত, এইখিনি বস্তু লৈ কি উত্থাপন কৰিছিলে, নেহেৰুৱে দাবী উত্থাপন কৰিছিলে। আৰু যেতিয়া সংবিধানখন তৈয়াৰ হৈছিলে, সংবিধানখন তৈয়াৰ হোৱালৈকে মুঠ 11খন অধিৱেশন হৈছিলে। যিহেতু আমাৰ 1947 চনৰ 26 নৱেম্বৰত কি হৈছিলে, সংবিধানখন গৃহীত হৈছিলে। সংবিধানখন তেতিয়ালৈকে কি হৈছিলে, কাৰ্যকৰী হোৱা নাছিলে, কিন্তু তৈয়াৰ হৈছিলে। তেতিয়ালৈকে মুঠ 11খন সংবিধান সভা অনুষ্ঠিত হৈছিল বা 11খন অধিৱেশন হৈছিল টোটেল। তাৰপিছত কি হ'ল, ড্ৰাফটিং কমিটিলৈ আহোঁ। সংবিধান সভাই BN ৰাওক কি কৰিছিলে, BN ৰাওক সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ দায়িত্ব দিছিলে, অৰ্থাৎ এটা ৰাফ ফৰ্মেট এটা বনাব দিছিলে। আৰু ইয়াত খচৰা কেতিয়া তৈয়াৰ হৈছিলে, 1947 চনৰ অক্টোবৰ মাহত খচৰাখন তৈয়াৰ কৰা হৈছিলে। আৰু সেই খচৰাটো কি কৰিবৰ কাৰণে বিচাৰ কৰিবলৈ খচৰা সমিতি এখন অৰ্থাৎ ড্ৰাফটিং কমিটি গঠন কৰা হৈছিলে 1947 চনৰ 29 আগষ্ট তাৰিখে। আৰু ইয়াৰ সভাপতি আছিল ডক্টৰ BR আম্বেদকাৰ বা চেয়াৰমেন আছিলে BR আম্বেদকাৰ। আৰু ইয়াতে অন্য সদস্যক 6জন সদস্যক লৈ গঠন হৈছিলে। মুঠতে কিমান আছিলে সদস্য, 7জন সদস্য আছিলে। আৰু সদস্যখিনিৰ নাম তলত দিয়া হৈছে, চাই ল'বা। KM মুন্সি, মহম্মদ ছাদুল্লাহ, N মাধৱ ৰাও, আলাদি কৃষ্ণ স্বামী আয়েংগাৰ আৰু N গোপাল স্বামী আছিল, DP খৈতান আছিলে। এইখিনি নাম চাই ল'বা। তাৰপিছত খচৰা সমিতিখনৰ প্ৰথম ৰিপৰ্ট উত্থাপন কৰিছিলে কেতিয়া, 1948 চনৰ 21 ফেব্ৰুৱাৰী তাৰিখে সংবিধান সভাক এই ৰিপৰ্ট দিছিলে যে ইয়াত কি থাকিব লাগিব, 315টা অনুচ্ছেদ থাকিব লাগিব। আৰু দ্বিতীয়তে যে 8টা ইয়াতে অনুসূচী অৰ্থাৎ চিডিউল 8টা ইয়াতে থাকিব লাগিব বুলি সংবিধান সভাক কি কৰিছিলে, দাবী উত্থাপন কৰিছিলে। তাৰপিছতে আহি গ'ল যিখন অন্তিম ৰিপৰ্ট, লাষ্ট যিটো ৰিপৰ্ট আছিলে, সেইখন পাছ হৈছিলে কেতিয়া, 1948 চনৰ 26 অক্টোবৰ তাৰিখে। তাৰপিছত কি হ'ল, 1949 চনৰ 1949ৰ 26 নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধানখন প্ৰস্তুত হৈছিল। আৰু ইয়াক আমি কি হিচাপে পালন কৰিছিলোঁ, সংবিধান দিৱস হিচাপে পালন কৰিছোঁ। আৰু যেতিয়া আমাৰ সংবিধানখন গৃহীত হৈছিল বা প্ৰস্তুত হৈছিল, তেতিয়া ইয়াতে আৰম্ভণিতে বা মূলতে ইয়াৰ অনুচ্ছেদ আছিলে টোটেল 395টা, 395টা। আৰু ইয়াত চিডিউল অৰ্থাৎ অনুসূচী 8টা আছিলে, আৰু ভাগ বা পাৰ্টছ আছিলে 22টা। আৰু বৰ্তমান আমাৰ সংবিধানৰ মুঠ আৰ্টিকেল যদি কওঁ 365 প্লাছ আছে, বা এতিয়া যদি চোৱা তেতিয়াহ'লে দেখা পাবা 470 মান আছে। আৰু টোটেল যিটো চিডিউল আছে, অনুসূচী এতিয়া 12টা আছে, আৰু ভাগ আছে, পাৰ্টছ আছে কিমানটা, 25টা। আৰু সেইদিনাখনেই অৰ্থাৎ 1949 চনৰ 26 নৱেম্বৰৰ দিনাখনেই আম্বেদকাৰে কোৱা অনুসৰি সংবিধান সভাই এই খচৰা যিখন সংবিধান হ'ল, সেই সংবিধানখন গ্ৰহণ কৰিছিলে। তাৰপিছতে সংবিধান সভা যেতিয়া নিৰ্মাণ হোৱালৈকে সংবিধান সভাখন নিৰ্মাণ হোৱালৈকে মুঠতে 11খন অধিৱেশন হৈছিল। আৰু সংবিধান নিৰ্মাণৰ সময় কিমান লাগিছিল, সংবিধানখন নিৰ্মাণ হ'বলৈ সময় লাগিছিল 2 বছৰ 11 মাহ আৰু 18 দিন। সংবিধান নিৰ্মাণ কৰোঁতে মুঠতে 60খন দেশৰ সংবিধান কি কৰা হৈছিলে, ষ্টাডি কৰা হৈছিলে বা অৱলোকন কৰা হৈছিলে। আৰু সকলোতকৈ বেছি প্ৰভাৱ কাৰ পৰিছে সংবিধানখনত, 1935ৰ যিখন ভাৰত চৰকাৰ আইন আছিলে বা ভাৰত অধিনিয়ম আছিলে, সেই অধিনিয়মৰ ইফেক্টটো বেছিকৈ পৰিছে। আৰু মুঠ খৰচ হৈছিলে সংবিধানখন তৈয়াৰ কৰোঁতে প্ৰায় 64 লাখ। আৰু সংবিধানখন নিৰ্মাণৰ বাবে 105খনতকৈও সংবিধান নিৰ্মাণৰ কাৰণে 105খনতকৈ অধিক বৈঠক বহিছিল। আৰু টোটেল কিমান দিন লাগিছিলে, 165 দিন কেৱল সংবিধানৰ বাবে বৈঠক বহিছিল। 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতৰ কি কৰিছিলে, সংবিধানখন কাৰ্যকৰী হৈছিলে। সংবিধান সভাৰ অন্তিম অধিৱেশন সেইদিনাখন আছিলে 12th নাম্বাৰ আছিলে এইটো, আফটাৰ কমপ্লিশ্যন। সংবিধানখন সম্পূৰ্ণ হোৱাৰ পাছত একেবাৰে শেষৰ যিখন
সংবিধান সভা হৈছিলে, এইখন আছিলে 12 নম্বৰ সভাখন 1950 চনৰ 24 জানুৱাৰী তাৰিখে। আৰু ইয়াতে টোটেল সদস্য আছিলে কিমান 284জন সদস্য ইয়াতে হস্তাক্ষৰ কৰিছিলে বা ছিগনেচাৰ কৰিছিলে। আৰু তাৰ ভিতৰত 8গৰাকী মহিলা আছিলে। প্ৰথমতে ইয়াত হস্তাক্ষৰ কৰিছিলে কোনে ৰাজেন্দ্ৰ প্ৰসাদে। তো কিছুমান জেগাত ইয়াৰ এটা খেলিমেলি হয় যে ৰাজেন্দ্ৰ প্ৰসাদে কৰিছিলে নে জৱাহৰলাল নেহৰুৱে কৰিছিলে বুলি অপশ্যনত দিয়ে। তো জৱাহৰলাল নেহৰুৱে ইয়াত চাইন কৰিছিলে বাই মিষ্টেক, মানে তেখেতৰ কি হৈছিলে ভুল হৈছিলে। তাৰপিছত কিন্তু ৰাজেন্দ্ৰ প্ৰসাদে কৰিলে আৰু ইয়াত অফিচিয়েলি কি ধৰা হৈছে ৰাজেন্দ্ৰ প্ৰসাদে প্ৰথমতে হস্তাক্ষৰ কৰিছে বুলি ধৰা হৈছে। সংবিধান সভাত মুঠতে মহিলা আছিলে কিমান 15গৰাকী, কিন্তু কি হৈছিলে স্বাক্ষৰ কিমান কৰিছিলে 8গৰাকী মহিলাই স্বাক্ষৰ কৰিছিলে, কিন্তু সংবিধান সভাত মুঠতে মহিলা আছিলে 15গৰাকী। তাৰে ৰাজেন্দ্ৰ প্ৰসাদক ইয়াৰ প্ৰথম ৰাষ্ট্ৰপতি হিচাপে ঘোষণা কৰিছিলে 1950 চনত ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হিচাপে। আৰু 26 জানুৱাৰী 1950 চনত ই কাৰ্যকৰী হৈছিলে, এইটো সকলোৱে গম পায়। আৰু 24 জানুৱাৰী 1950 চনত ৰাষ্ট্ৰীয় সংগীতটো আমাৰ গ্ৰহণ কৰা হৈছিলে সংবিধান সভাই। আৰু তাৰপিছত কি হৈছিলে গণতন্ত্ৰ দিৱস 1950 চনৰ যিটো 26 জানুৱাৰী আছিলে, সেইদিনাখন ফাৰ্ষ্ট এইটো চেলিব্ৰেট হৈছিলে। আৰু তেতিয়াৰ পৰা 26 জানুৱাৰীটো আমাৰ ৰিপাব্লিক ডে হিচাপে চেলিব্ৰেট কৰি হয়। আৰু ইয়াতে কি কৰিছিলে যিখন সংবিধান তৈয়াৰ কৰিছিলে সেই সংবিধানখনৰ প্ৰায় 1000 কপি পাব্লিছ হৈছিলে। আৰু তাতে সংবিধানখন যিয়ে হাতেৰে লিখিছিলে তেওঁ আছিলে প্ৰেম বিহাৰী নাৰায়ণ। আৰু সংবিধান সভাৰ সচিব কোন আছিলে HVI আয়ংগাৰ। আৰু মহম্মদ আলী জিন্না আৰু মহাত্মা গান্ধী এই দুজন কিন্তু সংবিধান সভাৰ কি নাছিলে সদস্য নাছিলে। আৰু ভাৰতীয় সংবিধানৰ জনক বুলি ক'লে আমি ডক্টৰ BR আম্বেদকাৰকে বুজোঁ। তো আজিলৈ আছিলে ইমানখিনি। তো আপোনালোকে নোটটো আমাৰ ক'ত পাব গ্ৰুপত পাব, হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব, লগতে টেলিগ্ৰামতো পাই যাব। আৰু কমেণ্ট কৰিব কেনেকুৱা লাগিছে ক্লাছটো, যদি ভাল লাগিছে লাইক এটা কৰি দিবা।